লাচিতে এই কথাও জানিছিল যে মোগলৰ নৌ সেনা বাহিনী আটাইতকৈ দুৰ্বল, গতিকে এই দুৰ্বলতাকে সুযোগ বনাই লৈ কিনে আহোমৰ সৈন্য বাহিনীয়ে যুদ্ধৰ কাৰণে মুক্ত ঠাইৰ বিপৰীতে পাহাৰীয়া অঞ্চল বাছি উলিয়ালে। বৰফুকন লাচিতো বেমাৰত ভুগি আছিল, যাৰ বাবে নেকি এইবাৰ যুদ্ধত আহোম সৈন্যক নেতৃত্ব দিছিল মিৰি সন্দিকৈৰ পুত্ৰ নৰৰজাই। আহোমৰ এজন বিশিষ্ট সেনা বিষয়া অতন বুঢ়াগোহাঁই আৰু লাচিত বৰফুকন মিলি কিনে অৱশেষত 1667 চনত মোগলক আক্ৰমণ কৰিবলৈ গুৱাহাটীলৈ যায় আৰু মোগল সৈন্যক খেদি পঠিয়ায়। বুৰঞ্জীয়ে ঢুকি পোৱাৰে পৰা এনেকুৱা কিছুমান যুদ্ধ মহাযুদ্ধ সংঘটিত হৈছে যিবিলাক কেৱল ভূমি দখলৰ বাবেই নহয়, এটা জাতিৰ অস্তিত্ব জীয়াই ৰাখিবৰ কাৰণেও কৰা হৈছে। তেনে এক যুদ্ধৰে উদাহৰণ হৈছে 1671 চনত সংঘটিত হোৱা ব্ৰিটিছ আৰু মোগলৰ মাজৰ শৰাইঘাটৰ ৰণ, য'ত এজন মহান বীৰে তেওঁৰ বুদ্ধি, সাহস আৰু এদল সৈন্যৰ অদম্য উৎসাহেৰে মোগলৰ বৃহৎ সেনাবাহিনীক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। আজি যদি আমি অসমীয়া বুলি গৌৰৱ অনুভৱ কৰিছোঁ, তেনেহ'লে ইয়াৰ একমাত্ৰ কাৰণ হৈছে এই শৰাইঘাটৰ ৰণ। বন্দুক আৰু বিশাল নৌসেনাৰ বিৰুদ্ধে এক অন্যতম কৌশলৰ যুদ্ধ, য'ত জয়ী হৈছিল অসম। কেনেধৰণে এই মহান বীৰৰ বীৰত্বৰে মোগলসকলক শৰাইঘাটত চূড়ান্তভাৱে পৰাজয় কৰিছিল, জানো আহক ইতিহাসৰ সেই গৌৰৱময় অধ্যায়। এই ভিডিঅ'টি শেষলৈকে চাব। চনত মোগল সম্ৰাট শ্বাহজাহানৰ মৃত্যু হয় আৰু ইয়াৰ পিছতেই মোগল সম্ৰাটৰ দায়িত্বভাৰ গ্ৰহণ কৰে ঔৰংগজেবে। আৰু ঠিক তেনেকৈয়ে 1660 চনত ঔৰংগজেবৰ অধীনত মীৰ জুমলাই বেংগলোৰৰ সুবেদাৰ পদত অধিষ্ঠিত হয়। আৰু এনেকৈয়ে 1661 চনত ঔৰংগজেবৰ আদেশ মৰ্মে মীৰ জুমলাই আহোম ৰাজ্যক আক্ৰমণ কৰে আৰু আহোম সৈন্যক বিভিন্ন ধৰণৰ সংঘৰ্ষত পৰাস্ত কৰিবলৈ সক্ষম হয়। অৱশেষত মোগলে আহোমৰ ৰাজধানী গড়গাঁও দখল কৰে যদিও সেইকেইদিনত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত মোগল সৈন্যৰ মাজত যোগাযোগ বিচ্ছিন্ন হয়, যাৰ বাবে নেকি মোগলসকলে আহোমৰ গড়গাঁওক সেই মোগলৰ অধীনলৈ নিবলৈ সক্ষম নহয়। সেই সময়ৰ আহোমৰ ৰজা জয়ধ্বজ সিঙে এই যোগাযোগ বিচ্ছিন্ন হোৱাৰ কথাটো গম নাপাই কিনে মোগলৰ লগত একলগ হ'বলৈ এখন চুক্তি অথবা সন্ধিৰ প্ৰস্তাৱ আগবঢ়ালে। আৰু এই চুক্তিমতে স্বৰ্গদেউ জয়ধ্বজ সিঙৰ একমাত্ৰ যি ৰমণী গাভৰুক মোগল সম্ৰাট মহম্মদ আজম শ্বাহৰ সৈতে বিয়া দিব লাগিব। 20,000 তোলা সোণ আৰু ইয়াৰ 6 গুণ ৰূপ আৰু 40টা হাতী আহোম যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মোগলক দিব লাগিব। 300,000 তোলাৰ ৰূপ আৰু 90টা হাতী আহোমৰ ক্ষতিপূৰণ হিচাপে অনাগত 12 মাহৰ ভিতৰত যোগান ধৰিব লাগিব। এইখিনি যোগান নধৰালৈকে 6 গৰাকী ডাঙৰীয়াৰ পুত্ৰ মোগলৰ অধীনত থাকিব। প্ৰতি বছৰে 20টা হাতী আহোমে মোগলক যোগান ধৰিব লাগিব। ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ ভৰলী নদী আৰু দক্ষিণ পাৰৰ কলং নদী আহোম আৰু মোগলৰ সীমা হ'ব। মোগলে যুদ্ধবন্দীসকলক আৰু বাদুলী ফুকনৰ পৰিয়ালক মুক্ত কৰিব। এতিয়া এই চুক্তিখনে আছিল আহোমৰ কাৰণে একমাত্ৰ ডাঙৰ অপমান, আৰু এই অপমান সহ্য কৰিব নোৱাৰিয়েই আহোম ৰজা জয়ধ্বজ সিংহ হতাশাত ভুগে আৰু হতাশাত ভুগি তেওঁ এসময়ত মৃত্যুবৰণ কৰে। তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ ভাতৃ চক্ৰধ্বজ সিংহ আহোমৰ ৰাজপাটত উঠে আৰু তেওঁ ৰাজপাটত উঠি আহোম ৰাজ্যৰ উন্নতি সাধন কৰিবলৈ আৰম্ভ কৰে। ৰাজ্যৰ খাদ্য আৰু সামৰিক বাহিনী উন্নত কৰে, ৰাজ্যত নতুন নতুন সংৰক্ষিত অঞ্চল স্থাপন কৰে, লগতে মীৰ জুমলাৰ হাতত যিবিলাকৰ ক্ষতি হৈছিল সেই লোকসকলক নতুনকৈ সংস্থাপন দিয়ে আৰু লগতে মোগলে চুক্তিমতে যিবিলাক দাবী কৰিছিল সেই দাবীসমূহ অৱহেলা কৰিবলৈ আৰম্ভ কৰে। আহোমৰ এই অৱহেলা দেখি কিনে গুৱাহাটীৰ নতুন ফৌজদাৰ ফিৰোজ খানে এই বিষয়টো গুৰুত্বপূৰ্ণ সহকাৰে লৈ আহোমক চুক্তি পূৰণৰ কাৰণে জোৰ কৰে। সেই সময়ত আহোমৰ বিশিষ্ট পদৰ অধিকাৰীবিলাকক কিছুমান বিশেষ খিতাপ অথবা উপাধি দিয়া হৈছিল। যেনেদৰে 10জন সৈন্যৰ গোটক যিজনে পৰিচালনা কৰিব তেওঁক কোৱা হৈছিল ডেকা, যিজনে 100জন সৈন্যৰ গোটক পৰিচালনা কৰিব তেওঁক কোৱা হৈছিল শইকীয়া, যিজনে 1000জন সৈন্যৰ গোটক পৰিচালনা কৰিব তেওঁক কোৱা হৈছিল হাজৰিকা, আৰু ঠিক তেনেকৈয়ে 3000জন সৈন্যৰ গোটক যিজনে পৰিচালনা কৰিব তেওঁক কোৱা হৈছিল ৰাজখোৱা, আৰু ঠিক তেনেকৈয়ে 6000জন সৈন্যৰ গোটক যিজনে পৰিচালনা কৰিব তেওঁক কোৱা হৈছিল ফুকন, আৰু এই গোটেই সৈন্য বাহিনীটোক যিজনে পৰিচালনা কৰিব তেওঁক কোৱা হৈছিল বৰফুকন। আৰু সেই সময়ত আহোমৰ বৰফুকন আছিল লাচিত। এতিয়া মুখ্য কাহিনীলৈ ঘূৰি আহিছোঁ। যিহেতু গুৱাহাটীৰ নতুন ফৌজদাৰ ফিৰোজ খানে আহোমক এই চুক্তি পূৰণৰ কাৰণে জোৰ কৰিছিল, আৰু ঠিক তেনেকৈয়ে আহোমৰ এজন বিশিষ্ট সেনা বিষয়া অতন বুঢ়াগোহাঁই আৰু লাচিত বৰফুকন মিলি কিনে অৱশেষত 1667 চনত মোগলক আক্ৰমণ কৰিবলৈ গুৱাহাটীলৈ যায় আৰু মোগল সৈন্যক খেদি পঠিয়ায়।
1667 চনৰ 19 ডিচেম্বৰ তাৰিখে মোগল সম্ৰাট ঔৰংজেবক এই পৰাজয়ৰ বিষয়ে জনোৱা হয়। লগে লগে ঔৰংজেবে ৰাজা ৰাম সিঙক মাতি পুনৰ গুৱাহাটী আক্ৰমণৰ কাৰণে নিৰ্দেশ দিয়ে। আৰু ঠিক তেনেকৈয়ে 1667 চনৰ 27 ডিচেম্বৰ তাৰিখে ৰাজা ৰাম সিঙে অসম আক্ৰমণৰ কাৰণে দিল্লীৰ পৰা যাত্ৰা আৰম্ভ কৰে আৰু লগত লৈ আহে 50,000তকৈ অধিক সৈন্য আৰু 40খনকৈ জাহাজ। লাচিতে এই কথা গম পাই তেওঁ সৈন্যবাহিনীৰ সৈতে যুদ্ধৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰি দিলে। লাচিতে এই কথাও জানিছিল যে মোগলৰ নৌ সেনা বাহিনী আটাইতকৈ দুৰ্বল, গতিকে এই দুৰ্বলতাকে সুযোগ বনাই লৈ কিনে আহোমৰ সৈন্যবাহিনীয়ে যুদ্ধৰ কাৰণে মুক্ত ঠাইৰ বিপৰীতে পাহাৰীয়া অঞ্চল বাছি উলিয়ালে। মোগল সৈন্য কিমান আগবাঢ়িছে ইয়াকে চাবলৈ লাচিতে নিজৰ সৈন্যবাহিনীৰ হতুৱাই গুৱাহাটীৰ বিভিন্ন ঠাইত গড় নিৰ্মাণ কৰিলে। গড় নিৰ্মাণৰ কাম পৰিচালনা কৰিবলৈ তেওঁ এজন লাহন নামৰ অভিযন্তাক দায়িত্ব দিলে আৰু লাহন নামৰ অভিযন্তাজনে সেই কামত অৱহেলা কৰাৰ কাৰণে তেওঁক শিৰচ্ছেদ কৰিলে। সেই সময়ত অভিযন্তাবিলাকক মমাই বোলা হৈছিল, গতিকে লাচিতে তেওঁক শিৰচ্ছেদ কৰি উঠি এই কথাই কৈছিল যে দেশতকৈ মমাই ডাঙৰ নহয়। আৰু এই কাণ্ড দেখি কিনে তেওঁ সৈন্যবাহিনীসকলে এক ৰাতিৰ ভিতৰতে গোটেই গড় নিৰ্মাণৰ কাম শেষ কৰি দিলে আৰু পিছলৈ এই গড়কেই মমাই কটা গড় নামেৰে জনাজাত হয়। এই গড়সমূহৰ কাৰণে মোগলে আহি এটা সময়ত নৌসেনা ব্যৱহাৰ কৰিবৰ কাৰণে বাধ্য হ'ল, যদিও তেওঁলোকে আহোমসকলক কেইবাবাৰো পৰাস্ত কৰিলে। আহোম সৈন্য থমকি নৰল। তেওঁলোকৰ মাজত মোগল আৰু আহোমৰ মাজত গুৱাহাটীত কেইবাবাৰো সংঘৰ্ষ হ'ল আৰু মোগলৰ বহু সৈন্যৰ মৃত্যু হ'ল। আৰু এনেকৈ এটা সময়ত লাচিতৰ কূটনৈতিক কৌশলত ৰাজা ৰামসিংহ উত্তেজিত হৈ কিনে আহোমসকলক দ্বন্দ্বযুদ্ধৰ প্ৰস্তাৱ দিয়াৰ লগতে পৰাস্ত হ'লে এই ঠাই এৰি যাম বুলিও প্ৰতিশ্ৰুতি দিয়ে। আহোমে এইবাৰ মোগলতকৈ বেছি প্ৰায় 40,000 সৈন্য যুদ্ধৰ কাৰণে প্ৰস্তুত কৰিলে যদিও এই ৰণতো আহোমৰ প্ৰায় 10,000 সৈন্যৰ মৃত্যু হয়। আৰু এই ৰণখনকে পিছলৈ আলাবৈৰ ৰণ হিচাপে নামকৰণ কৰা হয়। আৰু এই ৰণখনৰ পিছে পিছে আহোম ৰজা চক্ৰধ্বজ সিংহৰ মৃত্যু হয় আৰু তেওঁৰ ভাতৃ উদয়াদিত্য সিংহ আহোমৰ ৰাজপাটত। ইতিমধ্যে দীঘলীয়া যুদ্ধৰ ফলত আহোম সৈন্য ভাগৰুৱা আৰু অসন্তুষ্ট হৈ পৰিছিল আৰু ইয়াৰ সুযোগ লৈ ৰাজা ৰামসিংহই 3 লাখ টকাৰ বিনিময়ত পুনৰবাৰ সেই আগৰ নিচিনাকৈ চুক্তিৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে তেওঁ আৰু আক্ৰমণ নকৰোঁ বুলি আহোম সৈন্যসকলক আশ্বাস প্ৰদান কৰে। আহোম সৈন্যসকল এই চুক্তি মানিবৰ কাৰণে ৰাজি আছিল যদিও আহোমৰ সেনা বিষয়া অতন বুঢ়াগোহাঁই এই চুক্তিৰ বিৰুদ্ধে আছিল আৰু কৈছিল যে ৰাজা ৰামসিংহৰ এই প্ৰস্তাৱ হয়তো মোগল সম্ৰাট ঔৰংগজেবে যে মানি ল'ব তাৰ কোনো বিশ্বাস নাই। গতিকে ৰাজা ৰামসিংহ পুনৰবাৰ বিফল হ'ল আৰু তেওঁ এইবাৰ শেষ যুদ্ধৰ কাৰণে প্ৰস্তুতি চলালে। আলাবৈ ৰণত পৰাজিত হোৱাৰ পিছৰ পৰাই আহোম সৈন্য নিৰুৎসাহিত হৈ আছিল আৰু লগতে সেই সময়ত আহোমৰ বৰফুকন লাচিতো বেমাৰত ভুগি আছিল, যাৰ বাবে নেকি এইবাৰ যুদ্ধত আহোম সৈন্যক নেতৃত্ব দিছিল মিৰি সন্দিকৈৰ পুত্ৰ নৰৰজাই। এইবাৰ মাটি আৰু পানী উভয়তে দুয়োপক্ষৰ সংঘৰ্ষ আৰম্ভ হ'ল। আহোমৰ নৌসেনাক মোগলৰ নৌসেনাই পিছুৱাই আহিবলৈ বাধ্য কৰিলে আৰু এই কাণ্ড দেখি অৱশেষত আহোমৰ বৰফুকন লাচিতে নৰিয়া দেহাৰে এই যুদ্ধত যোগদান কৰে আৰু আহোমৰ সৈন্যসকলক উৎসাহ যোগায়। আহোম সৈন্যই এইবাৰ মোগল সৈন্যক সন্মুখ আৰু পিছ দুয়োফালৰ পৰা আক্ৰমণ কৰা আৰম্ভ কৰে আৰু এই আক্ৰমণত মোগলৰ এক বিশেষ বিষয়া মুন্না বৰখানৰ মৃত্যু হয়, যাৰ পাছত নেকি মোগল সৈন্য চেদেলি ভেদেলি হৈ পৰে। আৰু ঠিক এনেকৈয়ে কিছু সময় পিছত মোগলৰ আন 3জন শীৰ্ষ বিষয়াৰ মৃত্যু হয় আৰু লগতে 4,000 সৈন্যৰ মৃত্যু হয়। আৰু এই মৃত্যু হোৱাৰ পিছতেই মোগল সৈন্য দুৰ্বল হৈ পৰে আৰু এই দুৰ্বল হোৱাৰ পিছত ঠিক এনেকৈয়ে এই যুদ্ধখনত আহোমক জয়ী হোৱা বুলি জানিব পৰা যায় আৰু পিছলৈ এই যুদ্ধখনকেই শৰাইঘাটৰ মূল যুদ্ধ বুলি জানিব পৰা যায়। আৰু এই যুদ্ধখন সংঘটিত হৈছিল 1671 চনৰ মাৰ্চ মাহৰ মাজভাগত। এই ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।